নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলো ভালে আছেনে? আশা কৰোঁ সকলো ভালে আছে। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মোৰ চেনেল গ্ৰীণ আছাম। আৰু যদিহে বা মোৰ চেনেলটো আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে চাবলৈ পাৰিব। আজি আপোনালোকক বিশেষ এটা বস্তু দেখাবলৈ গৈ আছোঁ। মানে আমাৰ ঘৰত মাহঁতে এটা বিশেষ এটা কাম এটা কৰি আছে। মানে বহুত পুৰণি দিনৰ এটা কুটীৰ শিল্প বুলি ক'ব লাগিব। পাটৰ কাপোৰ যেনেকৈ আপোনাৰ প্ৰস্তুত কৰে তাৰ এটা বেলেগ মানে পদ্ধতি মই বহুত দিনৰ মই দেখিছোঁ। আগতে দেখা নাই তেনেকুৱা কাম কৰি থকা, এই বছৰ দেখিছোঁ। গতিকে মই ভাবিছোঁ মই নিজেও চাইছোঁ, আপোনালোকক বোলো দেখাবলৈ যাম, আপোনালোকেও চাব পাৰিব। লগতে এটা কথা কৈ থওঁ যে ভিডিঅ' চাই যদি ভাল লাগে লাইক কৰি দিব আৰু আপোনাৰ কমেণ্ট কৰি জনাব যে আপোনাৰ ভিডিঅ' চাই কেনেকুৱা পালে। বলক গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতো আছে, ইয়াৰ পলু সূতাৰ প্ৰস্তুত কৰা প্ৰথম ষ্টেপটো ইয়াৰ প্ৰথমতে এনেকৈ পাত দি পেলাই পলুৱে ইয়াৰ পলু আছে, ইয়াৰ পৰা পলু ওলাব, বাচি পেলাই এনেদৰে আপোনাৰ জেঙত দেখিবলৈ পাইছে। ইয়াৰ পলু বুলি কয়, ইয়াৰ পলু এনেকৈ বাঁহ সাজি আছে দেখিবলৈ পাইছে। আজিকালি খুব কম মানুহে এইটো প্ৰস্তুতি মানে বস্তুটো কৰে, বহুতে নকৰে। মানে এইটো কি বুলি কয়, আজিকালি বহুত লুপ্তপ্ৰায় হৈ গ'ল। মানুহৰ প্ৰয়োজন হ'লে কিনিয়ে লৈ আহে বজাৰৰ পৰা, কিন্তু আপোনাৰ ঘৰত প্ৰস্তুত কৰি নলয়। এইটো কি কৰিছেনো? মানে এইটো চাহ ৰ'দ নাই, ৰ'দ নাই গুণে এনেকে নকৰিলে মানে লাটটো সোপকা হ'লে সূতাডাল নধৰে নহয়, সূতা ক'ৰ পৰা ওলাব দেখিবলৈ পাইছে। তাৰপৰা এতিয়া ৰ'দটো দিলে যেনিবা ফচফচীয়া হ'ব, সূতাটো ওলাই যায়। তেতিয়া সূতা ওলাব, তাৰপৰা জাবৰবোৰ লেতেৰাবোৰ চাফা কৰিব পাৰিম আৰু। এতিয়া মায়ে কি কৈছে? এইটো সেকি দিছো, সেইটোহে বাচিছে, সেইটো চাফা কৰি পেলাইছে এই জাবৰ। আমাৰ মা হয়। তাৰপৰা এতিয়া কাটিলে যেনিবা সূতাটো ধুনীয়া হ'ব আৰু। আমি কাটিম আৰু ইয়াৰ সূতা দেখিবলৈ পাইছে। কালি কাটিছিলে। এতিয়া নেকাটে নেকি? অকণমান দেৰিকে কাটিম, এয়া চফা কৰি লওঁ আকৌ। ঠিক ঠাক কৰি ল'ব লাগিব। এই লেতেৰাবোৰ চফা কৰি। এইটো কি? এয়া কি হয়? পলু লেটা। 4 নম্বৰ ষ্টেপ এইটো এনেকৈ লৈ লৈছে। ইয়াৰ মানে আপোনাৰ লাটবোৰ অকণমান সিজি পেলাই যাব লাগিব। সিজিলে তেতিয়া আপোনাৰ সূতাটো ওলাই যাব, হয় নহয় ববু? ইয়াত তামোল পূৰা খাই লৈছে। এতিয়া তামোল খাইছে আমাৰ ববুহে। তামোল নাখালে আকৌ কামত হাত নপৰে নহয়। হয়, তামোল খাই লওক, ধুনীয়াকৈ তামোলখন খাই লওক। যোগাৰ কৰি নল'লে আকৌ উঠি যাব নোৱাৰি নহয়। ধুনীয়া। আমি এতিয়া ধুনীয়াকৈ তামোল খাই ল'ম, খেলেঙি লগাই ল'ম, ধুনীয়াকৈ খাই লওক। ইয়াৰ আৰু এতিয়া কি নকৰে নি? ইয়াৰ সূতাটো কেনেকৈ ল'ব? এইডাল কি বুলি কয়? এইটো কোৱাহলি, এইটো ভাৱৈ, এইটো কি কয়? এইটো কি? এইটো ভাৱৈ। এইটো ভাৱৈ, এইটো দীঘলটো কোৱাহলি বুলি কয়। এইগিছলা ফাল, এইটো ফাল। এইডাল চেপেনা, হেৰি কিবা পিছে বহুনা খুটি, খৰিডাল চেপেনা মাৰি। এইডাল কি কয়? চেপেনা মাৰি। এইফালে মোৰ লাগে ইয়াত খুৱাই ল'ম, তাৰপৰা এইডাল হি মাৰি। আপুনি কওকচোন কেনেকৈ কৰে, কওকচোন বস্তুটো। ধৰ দি ল সেইটো কেলে দিছে? সেয়া কেইটামান দিলে আৰু আছে নি? খাইছোঁ। তেতিয়া সোনকালে লাগিব। অকণমান লৰাই দিছে, সূতাটো সোনকালে ওলাব। জুই দিন থপাত হৈ আছে। সূতা ওলোৱা প্ৰস্তুতিৰ কাৰণে প্ৰথমে আছে হাত পানী ধুনীয়া ঠিক ঠাক ধুই লৈছে। এইবোৰ তেল সনা যে গাত গা ধুই তেল সানো যে, এয়া ধুই লৈছো, নহ'লে সূতাডাল ক'লা হ'ব নহয়, মলি হ'ব, ক'লা হৈ যাব ন। আৰু সূতাডাল ইয়াত চচা খাব যে, পাক দিওঁ যে মলিটো বগা হেৰিটো ক'লা হৈ যাব। ইয়াৰ সূতা ওলাইছে। পাত সূতা নে? এইটো পাতৰ সূতা। ববু এইটো চিষ্টেমটো আপোনাৰ মেচিনত কৰিব পাৰে নহয়? পাৰে, মেচিনত কৰিলে নষ্ট হয়। বৰপলুও কৰিব পাৰে, নষ্ট হয়। সিহঁতে এনেকৈ ঘূৰাই পেলাই জাবৰ সোপা শুকুৱাই পেলাই দিয়ে, তলত চচটোহে দিয়ে। এনেকুৱা কৰিলে যেনিবা নষ্ট নহয়, হয় নহয়? এনেকৈ নষ্ট নহয়। এইটো আগৰ দিনৰ পৰা বুলি এইটো চলি অহা বস্তু নহয়? এইটো বোপা ককা দিনৰ পৰা এইটো মহাত্মা গান্ধীয়ে উলিওৱা বেপাৰহে এইটো। প্ৰথম মহাত্মা গান্ধীয়ে উলিওৱাটো, হয় নহয়? জাতিৰ পিতা মহাত্মা গান্ধীয়ে উলিয়াইছিলে এইটো। এইবোৰ মহাত্মা গান্ধীয়ে খেলা এইবোৰ লিলিমাই।
সূতা নেই দিছে সেইডাল সূতা নহয় জানো ইয়াৰ সূতা ওলাইছে ইয়াৰ এতিয়া এই পাটৰ সূতাটো এপোৱা দাম ৩,০০০ টকা এপোৱাত ৩,০০০ ঐ আমাৰ মানুহে এইবোৰ এতিয়া নকৰে ঘৰত কৰিব পাৰি প্ৰস্তুতিটো কিন্তু ঘৰত নকৰে কিনি আনে বজাৰৰ পৰা আজিকালি বহুত লুপ্ত পাই হৈ গ'লে নে পাটৰ এয়া সূতা এতিয়া মই এতিয়া যোৱা বছৰ বেচিছোঁ এপোৱাত ২,০০০ এপোৱাত ২,০০০ এপোৱাত ২,০০০ কেজি কিমান হ'ব হিচাপ কৰচোন এপোৱাত ২,০০০ হ'লে ৮,০০০ হ'ব সেয়া এয়া এনেকৈ এনেকৈ কটাটো এই গোটা টাকুৰিত কটাটো এইটো আকৌ পলু এইটো আকৌ এপোৱাতে এইটো পলু ন পাট পলু সূতা ওলাই গ'ল এই জব দিয়া ৰসডাল লাগি দুটা দুটা বা তিনিটা সূতা প্ৰস্তুত কৰা এইটো এটা বহুত পুৰণি পদ্ধতি জাতিৰ পিতা মহাত্মা গান্ধীয়ে প্ৰথম এইটো পদ্ধতি উলিয়াইছিলে নে তাঁতখনৰ এইটো উলিওৱাহে এনেধৰণে আপোনাক সূতা ওলাই কাপোৰ বয় অসমীয়া পাটৰ আমি অসমীয়া মানুহ যে আপোনাৰ পিনে পাটৰ কাপোৰ বা আপোনাৰ মানে গামোচা বা চেলেং চুৰিয়া এনেদৰে প্ৰস্তুত কৰি পেলাই সূতা উলিয়াই সেই বৈ পেলাই প্ৰস্তুত কৰে কেলে মঙহ চিকিছে সেইটো নে আৰু এটা আছে লাডে সূতা সৰু হৈছে এই আকৌ এডাল এডালহে আহে লাটৰ প্ৰতি এডাল আহিব খুব ইমান ইয়াৰ পৰা সূতাটো ওলাই ওলাই আহি থাকে ন লাটটোৰ পৰা আজিকালি এনেকুৱা পদ্ধতি মানে সূতা উলিয়াটো বহুত কমি গ'ল বহুতে নাজানে এইবোৰ এই নহয় এইবোৰ ককা দিনৰ বস্তু চবে এইবোৰ ৰখা নাই আকৌ পাহৰিলে আৰু পুৰণা সম্পদ এইবোৰ ৰাখিব লাগে কুটিৰ শিল্প চন্দৰাই আছে এতিয়া চন্দৰাইবোৰ ভাগিছেগৈ আকৌ চন্দৰাই মানে পলু যে জেঙত দিছে চন্দৰাই বুলি কয় ন আছে ফুল আছে চন্দৰাই ফুল আছে তাত ৰাখিব পাৰি ন তাত দি দিওঁ আমি এতিয়া এয়া কণী পৰাই থৈ দিম আকৌ আৰু বুলিলে এনেকুৱা দিনলৈকে থাকিব কণীটোৰ ভিতৰতে হয়নি কণীটোৰ ভিতৰতে থাকিব সেয়া তাৰপৰা আকৌ আৰু বুলিলে মাঘমহীয়া ঢেঁকীটো পাৰতে থ'ম
থৈ পেলাই 3 চাপ দি দিম ঢেঁকীটো মাঘৰ বিহুত তাৰ পিছতহে ওলাব পোৱালি কলা হৈ থাকে এবছৰ থাকে যে কলা হয় তাৰপৰা ধাদুম দি দিলে সিহঁতে সাৰ পাব তাৰপৰা কণী ফুটি ওলাই যাব তাৰপৰা 3 দিন পাত দিম আৰু এবাৰ ৰুব কণলে তাৰপৰা আকৌ 3 দিন খাব 2লে ৰুব তাৰপৰা আকৌ 3 দিন খাব 3লে ৰুব আকৌ 4 দিন খাব খাই মাইকিলে ৰুব 7 দিন খাই পেলাই পকি দিব পকি দিলে বান্ধটো লয় ন ঘৰ সাজিব তাৰপৰা এয়া ঘৰ সাজিলা তাৰপৰা বোলে 7 দিন 8 দিন হ'ল আৰু চকৰি মুখীয়া হ'ব আৰু সেইটো তাৰপৰা এইটো কাটিব লাগিব আকৌ এতিয়া কণী পৰাই থৈছোঁ আৰু বুলিলে আকৌ হ'ব আৰু এনেকুৱা দিনত জোকাই সিফালে উতলিলে জহন জাতি উতলিলে বেয়া নেকি উতলিলে সূতাটো পিছল হোৱাকৈ পাকটো নাযায় এইটো চাওঁ ক'ত পাইছেগৈ দেখিছ নাই সেইটো চৌলগো হয় তাহাঁত এনেকৈ সামৰি আনিব পানী অকণ দি দে পানী কমিছে নেকি উতলিছে যে উতলিব নালাগে ন উতলি দিলে সূতাডাল পিছল হৈ বৰ বেছিকে জুই দিব নালাগে মানে অলপমান কমকে হ'লে পিছল হৈ যায় যে সূতাডাল পিছল হ'লে পাকটো নগ'লে সেই তাৰপৰা আহডাল মেৰ খাই নাহে মানে চৌটোৰ পৰা আকৌ ইটো লাটৰ পৰা পকাই নানে চিষ্টেমত আহিছে দুইটা হাতে কাটিলে এতিয়া ৰ'দ দিয়া হেনে কিমান ধুনীয়া লাগে চাফা কৰি থৈছে এইটো কি বুলি কয় সেইটো লাট বুলি কয় সেইটো চাফা কৰি দিছে নাই এইটো লেতেৰা হৈ আছে এইটো চাফা কৰা নাই এইটো অলপ ৰংটোৱে বেলেগ হৈ আছে ইয়াৰ এইটো চাফা হৈ আছে এইটো ধুনীয়াকৈ চাফা কৰি দিছে এইটো মানে সূতাটো ভাল হ'ব না সেই জাবৰ সোপা দি দিলে বেয়া হয় লেতেৰা হয় বন্ধুসকল দেখিবলৈ পালে কেনেদৰে আপোনাৰ পাতৰ সূতা কাটে মানে পলু পুহি পেলাই কেনেদৰে আপোনাৰ পাতৰ সূতা প্ৰস্তুত কৰিব পাৰি এইটো মহাত্মা গান্ধীৰ দিনৰ এটা পদ্ধতি আছিলে এইটো ঘৰতে প্ৰস্তুত কৰিব পৰা এটা কুটিৰ শিল্প গতিকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ ইমানতে সামৰি মাৰিছোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত বাই বাই